কলাবাৰীৰ জিয়াপুৰত বৰ্তমান ভোগালী প্ৰস্তুতি অনুষ্ঠান জমি উঠিছে যথেষ্ট লোকৰ সমাগম মই নামত জড়ি আছে মই আছে তেওঁলোকে অসমীয়া পৰম্পৰা উপস্থাপনৰ প্ৰয়াস কৰিছে বৰ সুন্দৰ এক পৰম্পৰাগতভাৱে তেওঁলোকে আজি উপস্থাপন কৰিব বিচাৰিছে ভোগালী প্ৰস্তুতি বিশেষ অনুষ্ঠান আৰু এই স্থানত মই বতৰ লগ পাইছোঁ হাতত পিঠা লৈ অসমৰ জনপ্ৰিয় পদ্ধতি বিহু কাশ্যপ বিহুৰ বাবে এটা হাততালি লাগে ভোগালী প্ৰস্তুতি প্ৰথমটো অনুষ্ঠান নিউজ টাইমৰ আজি নামনি অসমত অনুষ্ঠিত হৈছে কলাবাৰী জিয়াপুৰত অনুষ্ঠিত হৈছে যথেষ্ট লোকৰ সমাগম হৈছে কি হ'ব আহি পেলাই কি অনুষ্ঠান হৈছে নহয় মই দেখা নাই চিধা পিঠা আকৌ ধৰিছোঁ আৰু যিমান দেৰি অনুষ্ঠান চলি থাকে পিঠাৰ ব্যৱস্থা কৰি দিব লাগিব বৰ্ণালী পাই গতিকে পিঠা খাই যাম গান গাই যাম আৰু ইয়াত থকা যিমানখিনি ৰাইজ আছে সকলোকে ফূৰ্তি কৰি যাম এই অনুষ্ঠানৰ অন্যতম আয়োজক বৰ্ণালী কলিতা মই বৰ্ণালীক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিহুৰ হাতৰ মাইক্ৰফোন অৰ্পণ কৰিছোঁ আপোনালোকৰ অনুষ্ঠানলৈ আহি আছে জনপ্ৰিয় কণ্ঠশিল্পী বিহু কাশ্যপ